নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ন্যায় বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহি গ'ল। পিয়ন, চকীদাৰ, ড্ৰাইভাৰ, সহায়কৰ চাকৰি আহিছে ন্যায় বিভাগৰ ফালৰ পৰা। ভালেখিনি ভেকেঞ্চি আহিছে। 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন বা চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ পিছত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক কাৰ্যটো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে ন্যায়িক বিভাগৰ ফালৰ পৰা। প্ৰথম যিটো কামৰূপ জুডিচিয়াৰী কামৰূপ ন্যায় বিভাগ আছে, তাৰ পৰা মুকলি কৰিছে পিয়ন, ড্ৰাইভাৰ, প্ৰচেছ চাৰ্ভাৰ, এছিষ্টেণ্ট, এনেকুৱা ধৰণৰ ভেকেঞ্চি ভালেখিনি মুকলি কৰিছে। ক'ৰ পৰা কিমান ভেকেঞ্চি আছে, লগতে কোনটো মানে বিভাগৰ ক্ষেত্ৰত কিমান ভেকেঞ্চি, এজ ক্ৰাইটেৰিয়া কিমান আছে, চিলেকশ্যন প্ৰচিডিউৰ কিমান আছে, সকলোখিনি কথা মই জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মে' মাহৰ 17 তাৰিখে এখন নটিফিকেশ্যন আহিছে, বেছি দিন হোৱা নাই নটিফিকেশ্যন অহা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। কামৰূপ জুডিচিয়াৰীৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব পাইছে 16 মে' 2025 তাৰিখে এখন নটিফিকেশ্যন মুকলি কৰিছে। কেতিয়ালৈকে আবেদনসমূহ কৰিব মই সেইটোও জনাই আছোঁ। তাৰ আগতে মই আপোনালোকক এটা অ'ভাৰভিউ দি দিব বিচাৰিছোঁ। দেখিব পাইছে ইয়াৰ যিটো অ'ভাৰভিউ হয়, মই এইটো আপোনালোকক জনাই দিছোঁ। নেম অফ অৰ্গেনাইজেশ্যন যিটো হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ কামৰূপ গুৱাহাটী, এইটো হৈছে ন্যায় বিভাগ কামৰূপ গুৱাহাটীৰ ফালৰ পৰা আহিছে। লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যাওঁ 31/5/2025, মানে মে' মাহৰ 31 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি 15 আছে। নেম অফ দ্য পোষ্ট আছে পিয়ন, ড্ৰাইভাৰ, প্ৰচেছ চাৰ্ভাৰ। প্ৰচেছ চাৰ্ভাৰটো আপোনালোকৰ এছিষ্টেণ্টৰ লগৰ ভেকেঞ্চি হয়। মোড অফ এপ্লিকেশ্যন আপোনালোকে ইয়াৰ কাৰণে অফলাইন যোগেহে আবেদনসমূহ কৰি ল'ব পাৰিব। কেটেগৰীৰ ক্ষেত্ৰত আছাম গভৰ্ণমেণ্টৰ জব হয়। জব লোকেশ্যন আছে আছাম কামৰূপ। অফিচিয়েল ৱেবছাইট আছে এইটো https://kamrup.judiciary.gov.in, আৰু ভিডিঅ' ডেছক্ৰিপশ্যনটো পাই যাব। এইখিনি হৈছে অ'ভাৰভিউ হয়। আপোনালোকে যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, কামৰূপ গুৱাহাটীত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, তেন্তে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ এটা ভাল সুযোগেই হয়, এটা সুবিধাই হয়। সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে আহি গৈছে। চ' সেইকেইটা মিছ নকৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। পোনপ্ৰথমে পিয়নৰ ভেকেঞ্চিৰ ক্ষেত্ৰত গৈছোঁ। ৰিক্ৰুটমেণ্ট ডিটেইলছটো ভেকেঞ্চি আছে 11টা। OBC ৰ কাৰণে 6টা, SC ৰ কাৰণে 3টা, ST প্লেনৰ কাৰণে 1টা আৰু ST হিলৰ কাৰণে 1টাকৈ দেখিব। স্কেল অফ পে 12,000 পৰা 52,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। লগতে গ্ৰেড পে লাভ কৰিব 3,900 টকা। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মিনিমাম 8 পাছ কৰিলে হ'ল। 8 পাছ, 10 পাছ কেনেকৈ আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে বা তাতকৈ ওপৰত পৰিছে, তেতিয়া এই পিয়নৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব নোৱাৰিব। জেনেৰেলি আপোনালোকে 8 পাছ বা 10 পাছ কৰিলে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যিসকলে 8 পাছ কৰিছে বা 10 ফেইল কৰিছে, তাতে বহুতে কমেণ্ট কৰি থাকে তেওঁলোকৰ বাবে ভেকেঞ্চি আনিবৰ কাৰণে। এইটো তেওঁলোকৰ বাবে ভেকেঞ্চি আহি গৈছে। আপোনালোকে দেখিব পাৰিছে 8 পাছ কৰিছে বা 10 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছত ভেকেঞ্চি ড্ৰাইভাৰৰ ভেকেঞ্চি। ইয়াৰ কাৰণে দুটাকৈ আছে। UR ৰ কাৰণে এটা আছে, ST হিলৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে। স্কেল অফ পে আছে 14,000 পৰা 70,000 টকা পৰ্যন্ত। লগতে গ্ৰেড পে পাব 5,200 টকা। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মিনিমাম 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব। ইয়াৰ ক্ষেত্ৰত আপোনালোক 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন কোনো কথা নাই, MA কৰিলেও কথা নাই, আপোনালোকৰ ইচ্ছাৰ লগত কথা। মিনিমাম 10 পাছ হ'লেই হ'ল। মুঠতে মিনিমাম 10 পাছ, লগতে আপোনালোকৰ এখন LMV লাইচেঞ্চ লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এইটো ভাল খবৰেই আহি গ'ল আপোনালোকৰ বাবে। যিসকলে বিচাৰি আছিলে ভেকেঞ্চিৰ ক্ষেত্ৰত ড্ৰাইভাৰৰ ভেকেঞ্চি, ড্ৰাইভাৰৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল খবৰ আহি গ'ল। তাৰ পিছৰ যিটো ভেকেঞ্চি আছে, প্ৰচেছ চাৰ্ভাৰ ভেকেঞ্চি। ইয়াৰ কাৰণে দুটাকৈ ভেকেঞ্চি আছে। OBC কাৰণে এটা আছে, SC কাৰণে এটা আছে। স্কেল অফ পে 14,000 পৰা 70,000। গ্ৰেড পে লাভ কৰিব 5,200 টকা। আৰু এইটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মই আপোনালোকক কৈছোঁৱেই। সেইকাৰণে আপোনালোকে এছিষ্টেণ্টৰ লগত ভেকেঞ্চি মই কৈছোঁৱেই। সেইকাৰণে আপোনালোকে বিচাৰিছে গ্ৰেজুৱেশ্যন BA, BSc, BCom পাছ কৰিলে হৈ গ'ল। BA বা BSc হওক, BCom হওক বা জেনেৰেল ডিগ্ৰী পাছ কৰা কোনো কথা নাই। মুঠতে পাছ কৰিলে আবেদনসমূহ কৰিব। ডিগ্ৰী এটা গ্ৰেজুৱেশ্যন পাছ কৰিলে পাৰিব। লগতে আপোনালোকৰ লোকেল লেংগুৱেজটো অকণমান জানিব লাগিব বুলি কৈছে। হাউ টু এপ্লাই। ইয়াৰ কাৰণে আবেদনটো মই আপোনালোকক জনাইছোঁ। অফলাইন যোগে আবেদন কৰিব লাগিব। আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেটেড পাৰ্টনাৰ ফৰ্ম বুলি গুগল বা ক্ৰমত চাৰ্চ কৰি দিব। সেই ফৰ্মখন ডাউনলোড কৰিব, প্ৰিণ্ট আউট কৰিব। প্ৰিণ্ট আউট কৰি ভালদৰে ফিল আপ কৰিব। লগত যি ডকুমেণ্টছ দিব লাগে সেইখিনি জেৰক্স
জেৰক্স কৰিব নিজে সেলফ এটেষ্টেড কৰিব এটেষ্ট কৰি যিটো এড্ৰেছ দেখিব পাইছে এড্ৰেছটো পঠাই দিলে কোনো এপ্লিকেশ্যন ফিজ নাই কোনো কথা নাই কাকো ফিজ দিবলৈ কথা ডাইৰেক্ট আপোনালোকে পোষ্টেল যোগে এড্ৰেছটোত আপোনালোকে পঠাই দিব ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ কামৰূপ মেট্ৰ' গুৱাহাটী পাণবজাৰ নিয়াৰ দীঘলী পুখুৰী কটন কলেজ ৰোড পিনক'ড 781001 অন বিফৰ 31 মে 2025 আগত আপোনালোকে পঠাব লাগিব সকলোখিনি ডিটেইলছ মই জনাই দিছোঁ এইখিনি আপোনালোকৰ এডভাৰটাইজমেণ্ট এপ্লাই লিংক এডভাৰটাইজমেণ্টৰ লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকে পঢ়ি চাই ল'ব পাৰিব